মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ। আমি আজি ক্লাছ 6ৰ ইংৰাজীৰ পাঠ অধ্যয়ন কৰিম। আমি মূল পাঠলৈ যোৱাৰ আগতে আমি তোমালোকক দেখুৱাব খুজিছোঁ এটা বিশেষ বস্তু, যিটো বস্তু সদায় আমাৰ লগত যায়। সি কেতিয়াও অকলে নাথাকে। আমি দেখুৱাব খোজা বস্তুটো তোমালোকে এবাৰ চাই লোৱা। বস্তুটো তোমালোকে নিশ্চয় সদায় মন কৰিছা। তোমালোকৰ লগতো এই বস্তুটো তোমালোকে য'তেই যোৱা ত'তেই যায়। আমি অসমীয়াত ইয়াক কওঁ ছাঁ আৰু ইংলিছত কোৱা হয় শ্বেডো। এতিয়া তোমালোক এটাই গম পালা যে আচলতে আমি ছাঁক কি বুলি কওঁ। ছাঁটো আমাৰ চবৰে লগে লগে ঘূৰি ফুৰে, আমি য'লৈ যাওঁ তলৈ যায়। ছাঁক ইংৰাজীত কোৱা হয় শ্বেডো, SHADOW। তোমালোকৰ পাঠতো, তোমালোকৰ টেক্সটত R.L. ষ্টিভেনছনে লিখা এটা পয়েম অৰ্থাৎ কবিতা দিয়া হৈছে। সেই কবিতাটোৰ অৰ্থাৎ পয়েমটোৰ নাম হৈছে মাই শ্বেডো। তোমালোকে কিতাপ উলিওৱাৰ আগতে এবাৰ মই কবিতাটো এবাৰ পঢ়ি দিছোঁ, তোমালোকে মন দি শুনি যাবা। মাই শ্বেডো, I have a little shadow that goes in and out with me, and what can be the use of him is more than I can see. He is very, very like me from the heels up to the head, and I see him jump before me when I jump into my bed. এই 8 lines 8 শাৰী মই প্ৰথমতে তোমালোকক শিকাম। এই 8 শাৰী তোমালোকক অসমীয়া অৰ্থটো ভাঙি দিম। তাৰপিছত আমি আটাই একেলগে এই পয়েমটোৰ, এই কবিতাটোৰ অৰ্থাৎ মাই শ্বেডো কবিতাটোৰ 8 শাৰী চবে একেলগে এবাৰ গাই দিম। বাৰু তোমালোকে কেতিয়াবা নিজৰ শ্বেডোটোৰ অৰ্থাৎ ছাঁটোৱেনো কেনেকুৱা কৰে নিজে এবাৰ ভাবি চাইছা নাই? নাই চোৱা। হয়তো তোমালোকৰ কোনোবাই চাইছা। গতিকে এই শ্বেডোটোক লৈ, এই ছাঁটোক লৈ, নিজৰ ছাঁটোক লৈ R.L. ষ্টিভেনছনে কেনেকুৱা ধৰণে ভাবিছিল তাকেই তোমালোকৰ আগত পয়েমৰ আকাৰত, কবিতাৰ আকাৰত তেওঁ লিখিছিল আৰু তোমালোকৰ পাঠত সেই কবিতাটো দিয়া হৈছে, পয়েমটো দিয়া হৈছে। R.L. ষ্টিভেনছনে কেনেকুৱা ধৰণৰ কথা ভাবিছিল? এইবাৰ তোমালোকে কিতাপ উলিয়াই লোৱা চবেই। I have a little shadow that goes in and out with me. মোৰ এটা লিটল শ্বেডো আছে, অকণমানি শ্বেডো আছে। মোৰ এটা সৰু শ্বেডো আছে, অৰ্থাৎ মোৰ এটা ছাঁ আছে। তোমালোকৰ চবৰে ছাঁ আছে নাই? আছে নহয়? That goes in and out with me, যিটোৱে অলৈ তলৈ যায়। মই যদি ভিতৰত যাওঁ ভিতৰত যায়, মই যদি বাহিৰত যাওঁ বাহিৰত যায়, য'ত ত'ত গুচি যায় সেই ছাঁটো মোৰ সৈতে। And what can be the use of him is more than I can see. আৰু তাৰ ইউজনো কি? সি কেনেকুৱা কাম কৰে, তাৰ ব্যৱহাৰনো কেনেকুৱা, সেইটো হয়তো মই দেখাতকৈও বেছি। And what can be the use of him is more than I can see. He is very, very like me. He বিৰাটেই মোৰ নিচিনা, বহুত মোৰ নিচিনা। From the heels up to the head, একদম গৰুহাৰ পৰা, ভৰিৰ পৰা up to the head, মূৰলৈকে। And I see him jump before me, আৰু মই দেখোঁ যে সি মোতকৈ আগত জঁপিয়ায়। ক'ত? When I jump into my bed, যেতিয়া মই নিশা বিচনালৈ যাওঁ। যেতিয়া মই বিচনালৈ যাওঁ, সি বিচনাত মোতকৈ আগত জঁপিয়ায়। কোনে? মোৰ শ্বেডোটোৱে, মোৰ ছাঁটোৱে। এই 8 lines, এই 8 শাৰী আমি প্ৰথমতে বুজি ল'লোঁ। এতিয়া তোমালোকে কৰিব লগা কামটো হ'ল, কাইলৈ তোমালোকে কৰিব লগা কামটো হ'ল, বা এই কবিতাটো পঢ়াৰ পিছত 8 শাৰী পঢ়াৰ পিছত তোমালোকে কৰিব লগা কামটো হ'ল, তোমালোকৰ ছাঁটো তোমালোকে প্ৰত্যক্ষ কৰা। তোমালোকে ছাঁটো একবাৰ চোৱা, নিজৰ ছাঁবিলাক চোৱা। ছাঁ কেতিয়া আহে? শ্বেডোটো কেতিয়া আহে? যেতিয়া আমাৰ বিপৰীত ফালে পোহৰ থাকে, আমাৰ উল্টা ফালেতো শ্বেডো হয়। যিকোনো বস্তুৰে শ্বেডো হয়, অকল মানুহৰ বুলি নহয়, যিকোনো বস্তুৰ ছাঁ হয়, গছৰ ছাঁ থাকে, হয় নাই? বা যিকোনো এটা বস্তু ৰ'দত যদি থিয় কৰাই দিয়া বা লাইটৰ আগফালে যদি থিয় কৰাই দিয়া, তেতিয়াহ'লে পিছফালে শ্বেডো হয়। গতিকে তোমালোকৰ ছাঁটোৱেনো, শ্বেডোটোৱেনো কেনেকুৱা কৰে তোমালোকে এবাৰ ভাবিবাচোন, তোমালোকৰ নিজৰে হাঁহি উঠিব। এই পয়েমটোৰ পিছফালেও আৰু বহুত কিবা কিবি আছে।
শ্যাডোটো এনো কেনেকুৱা কৰে গোটেইখিনি কথা আছে আমি সেইখিনি কথাও পঢ়িম কিন্তু তোমালোকে প্ৰথমতে এই পয়েমটোৰ 8 লাইনছটো ধুনীয়াকৈ পঢ়া ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ